গুগল আৰু ক্ৰম মোবাইল ফোন চলোৱা সকলো মানুহে গুগল আৰু ক্ৰম ব্যৱহাৰ কৰি পাইছে। যেতিয়াই আমি কিবা এটা বস্তু নাজানো বা কিবা এটা বস্তু সাৰ্চ কৰিব লাগে সাধাৰণতে গুগল আৰু ক্ৰমে ব্যৱহাৰ কৰোঁ। কিন্তু কথাটো হ'ল গুগল আৰু ক্ৰম একে নে বেলেগ বেলেগ, আৰু যদি বেলেগ তেন্তে কি বেলেগ? আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক সহজ ভাষাত এই দুয়োটা বস্তুৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। হেল্ল' বন্ধুসকল, মোৰ নাম হিমাংশু মালাকৰ আৰু মই সকলোকে আমাৰ ইউটিউব চেনেল ফেক্ট টেক আড্ডালৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে যিসকলে আজি প্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ' চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব নিশ্চয় নাপাহৰিব। আমি কৈ আছিলোঁ গুগল আৰু ক্ৰমৰ কথা। আপোনালোকৰ মাজৰে হয়তো বহুতেই ভাবিব পাৰে যে গুগল আৰু ক্ৰম একেই বস্তু আৰু দুয়োটাৰ কামো প্ৰায় একেই। কিন্তু বন্ধুসকল, একে যেন লাগিলেও গুগল আৰু ক্ৰমৰ মাজত কিছুমান পাৰ্থক্য আছে, আৰু এটা স্মাৰ্টফোনৰ এজন স্মাৰ্ট ইউজাৰ হিচাপে আপুনি এইটো কথা জনা উচিত। আপোনালোকক জনাওঁ যে গুগল হ'ল মাত্ৰ এটা চাৰ্চ ইঞ্জিন, আৰু ইয়াৰ কাম হ'ল আপুনি যি টপিক গুগলত চাৰ্চ কৰে সেই টপিকবোৰ ক'ত পাব সেইটো আপোনাক জনায়। মানে আপোনাক যিটো টপিক লাগে সেই টপিকটো কি ৱেবছাইটত পাব সেইটোহে আপোনাক ক'ব। এতিয়া চাৰ্চ ইঞ্জিন বুলি ক'লে মাত্ৰ গুগলে নাই, ইয়াৰ বাহিৰেও বহুতো চাৰ্চ ইঞ্জিন আছে, কিন্তু গুগল সকলোতকৈ বেছি পপুলাৰ হয়। বিং, য়াহু, ইণ্ডেক্স এনেকুৱাই কিছুমান চাৰ্চ ইঞ্জিন হয়। আনহাতে ক্ৰম হৈছে এটা ব্ৰাউজাৰ, আৰু ইয়াৰ কাম হ'ল আপুনি চাৰ্চ কৰোঁতে যি ৱেবছাইট শ্ব' হৈছিল সেইকেইটা ৱেবছাইট অ'পেন কৰাত বা খোলাত সহায় কৰা। ব্ৰাউজাৰ বুলি ক'লে মাত্ৰ ক্ৰমেই নাই, ইয়াৰ বাহিৰেও বেলেগ বেলেগ আৰু বহুতো ব্ৰাউজাৰ আছে, যেনে মজিলা, অপেৰা মিনি ইত্যাদি। কিন্তু আমি সাধাৰণতে মোবাইলত ক্ৰম ব্ৰাউজাৰে বেছিভাগ ইউজ কৰোঁ। সহজ ভাষাত গুগল হৈছে এটা চাৰ্চ ইঞ্জিন য'ত আমি চাৰ্চ কৰা যিকোনো বস্তুৰ কথা আমি কি ৱেবছাইটত পাম সেইটো আমাক কোৱা, আৰু ক্ৰমৰ কাম হৈছে গুগলে দেখুৱাই দিয়া সেই ৱেবছাইটবোৰ অ'পেন কৰাত আমাক সহায় কৰা। অৰ্থাৎ গুগলে আমাক ৰাস্তাবোৰ দেখুৱায় আৰু সেই বেলেগ বেলেগ ৰাস্তাবোৰত আগবঢ়াই লৈ যোৱাৰ কাম হৈছে ক্ৰমৰ। চ' বন্ধুসকল, এইটোৱে হৈছে গুগল আৰু ক্ৰমৰ মাজৰ পাৰ্থক্য। আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পালে। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু ইয়াৰ পৰা অলপ জানিব পাৰিলে তেতিয়াহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰি আমাক জনাব। আপোনালোকৰ লাইক আৰু কমেণ্টবোৰ পাই গ'লে এনেদৰেই আৰু নতুন টপিকবোৰত ভিডিঅ' বনাবৰ বাবে মটিভেশ্যন পাম।